হেল্ল' নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে ৱেলকাম টু দা যাযাবৰ জীৱন যাত্ৰা আজি আকৌ এটা নতুন যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ আজি মই গুৱাহাটীৰ পৰা ডিফুলে যাত্ৰা আৰম্ভ কৰিম তেন্তে বলক একেলগে আমি সকলোৱে যাত্ৰা আৰম্ভ কৰোঁ ইয়াৰ আগতে মই 3টামান ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে চাবগে আশা কৰোঁ আপোনালোকে মোক সহায় সহযোগিতা কৰিবগে মৰম চেনেহ দিব তেতিয়াহে মানে মই আগবাঢ়ি যাব পাৰিম এতিয়া মই আইএছবিটি পিনে লাহে লাহে গৈ আছোঁগে আপোনালোকে দেখিছেই আৰু ধুনীয়াকৈ তাৰপিছত ক'ত কেনেকৈ হৈ গম পাওঁগৈ এয়া হ'লগৈ আইএছবিটি মই পাই গ'লোগৈ এতিয়া আইএছবিটিখন বহুত আৰু বহুত দিনৰ পাছত আচলতে মই আইএছবিটিলৈ আহিছোঁ ইয়াৰ আগতে আহিছিলোঁ বহুত বছৰ আগতে আহিছিলোঁ কিন্তু এতিয়া তেনেকৈ আৰু গমে পাই ক'ভিডৰ সময়ো চলি আছিলে সেইকাৰণে ট্ৰেভেলবোৰো হোৱা নাছিলে সেইকাৰণে কিন্তু বৰ ধুনীয়া কিন্তু দেই আইএছবিটি আৰু ডাঙৰো হয়গৈ মই বেলেগ ক'ত কিমান আইএছবিটি আছে ভালকৈ নাজানো বাৰু কিন্তু গুৱাহাটীৰ এইটো ভালেখিনি ডাঙৰ সেইকাৰণে ভালো লাগে দেখি মেলি তেতিয়া দেখিছেই নহয় কিমান ডাঙৰ হয়গৈ আৰু কিমান ধুনীয়া হয়গৈ ভাল লাগে আৰু ইয়াতে মই ডিফুলৈ যামগৈ তাৰপৰা কাউণ্টাৰৰ পৰা মই টিকটটো ল'লোগৈ বাছখন আপোনাৰ যাব 11:30 মানত আপোনাৰ কাৰ্বি আংলং হয়গৈ তাৰপিছত তেতিয়া আপোনাৰ 300 টকা নে কিবা লৈছিলে মই এতিয়া একজেক্টলি এমাউণ্টটো পাহৰি গ'লোঁ বাৰু আৰু এতিয়া মই এই ভিতৰত যে টাৰ্মিনেলবোৰ আছে যে বহা জেগাবোৰত সেইপিনে আহিছোঁ হ'ব তাৰপৰা সেইপিনে অলপ চাই লওঁচোন বাৰু কেনেকুৱা হয়গৈ কাৰণ আগতে মানে মই সোমাইছোঁ যদিও এনেকৈ গোটেইখিনি ঘূৰাকৈ নাই ডাইৰেক্ট ধৰক বাছ ষ্টেণ্ডটোলৈ আহোঁগৈ টাৰ্মিনেলটোলৈ আহোঁগৈ তাৰপৰা বাছ লৈ মেলি যেনি যাব লাগে তেনি গুচি যাওঁগৈ সেয়াই কথা এতিয়া বহুত ধুনীয়া ধুনীয়া বস্তু আছে নহয় জানো বাৰু আজি মই এনেকৈ ভালকৈ প্ৰথম সোমাইছোঁ মানে আগতে তেনেকৈ চোৱাগৈ নাই এয়া দেখোন এইখন মোৰ বাছখন যাব ডিফু 11:30 AM এইখনে হ'ল মোৰ বাছ য'ত কাৰ্বি আংলঙলৈ মোক লৈ যাবগৈ বৰ ধুনীয়া ঠাই হয়গৈ আৰু ভালে অসমত বহুত ধুনীয়া ধুনীয়া এনেকুৱা ঠাই আছেগৈ যি আমি এক্সপ্ল'ৰ কৰাইগৈ নাই আৰু মই ভাবোঁ প্ৰথমে অসমখন এক্সপ্ল'ৰ কৰি লওঁ যিখিনি যেনেকৈ পাৰোঁ আৰু অকল অসমখন এক্সপ্ল'ৰ কৰোঁ বুলিয়ে নহয় আজি বোলে যিকোনো জেগাত গমেই পাইছে যাযাবৰ জীৱন হয়গৈ আজি ইয়াত খাইলে তাত নহয় জানো বাৰু আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আশা কৰোঁ আপোনালোকৰ মৰম চেনেহৰ মাজেৰে আগবাঢ়ি যাব পাৰিম আৰু ভালকৈ এতিয়া মই ব্লগিং কৰিব পৰা নাই আৰম্ভণি কৰিছোঁহে আপোনালোকে যদি সহায় সহযোগিতা মৰম আশীৰ্বাদ আপোনালোকৰ থাকে নিশ্চয় লাহে লাহে মই আগবাঢ়ি যাবলৈ সুবিধা পামগৈ আপোনালোকে আশীৰ্বাদ কৰিবগৈ আৰু সদায় সহায় সহযোগিতা কৰি থাকে আৰু কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব এতিয়া মই লাহে লাহে সেই পৰা টাৰ্মিনেলৰ পৰা আইএছবিটিৰ পৰা লাহে লাহে ওলাবলৈ আৰম্ভ কৰিছোঁ আৰু এনেকৈ আজি যাত্ৰা আৰম্ভ হৈছে ডিফু কাৰ্বি আংলঙলৈ প্ৰথমে মই ডিফুলৈ যামগৈ তাৰপিছত চাওঁ আৰু কেনেকৈ যোৱা যায়গৈ কাৰণ ডিফুৰ পৰা বোলে ট্ৰেইন এতিয়া বোলে কানেক্টিং নাই বোলে কাৰণ এইখিনি ক'ভিডৰ সময়ৰ কথা হয়গৈতো তেতিয়া এইপিনে যোৰহাট বা বেলেগ যাবলৈ কানেক্টিং নাইগৈ আপুনি আকৌ বাছেৰে ঘূৰি আহিব লাগিব মই এতিয়া কথা কোৱা নাই এতিয়াতো আপোনাৰ বহুত হয়তো ট্ৰেইন চেইন এইবোৰ কানেক্টিং খুলি গ'ল তেতিয়া সেই আগৰ কথা মই কৈছোঁ আৰু কাৰণ এই ভিডিঅ'টো মই আগতেই ৰেকৰ্ডিং কৰিছিলোঁ আপোনাৰ সেই শতাব্দী মানে ডিফুৰ পৰা সেইখিনি সময়ত ক'ভিডৰ সময়ত মানে একদম পিকৰ সময়ত নহয় একদম আগতে মানে সেইখিনি সময়ত আপোনাৰ বন্ধ কৰি থৈ দিছিলে কিন্তু এতিয়া হয়তো খুলিলে চাগে আপোনালোকে যদি এতিয়া কোনোবাই যায় গম পাব আৰু তাৰপৰা চাই ল'বচোন বাৰু তেতিয়া তেনেকৈ এতিয়া সেইকাৰণে মই আইএছবিটিৰ পৰা লাহে লাহে এনেকৈ ওলাবলৈ আৰম্ভ কৰিছোঁ আৰু চাওঁচোন যাত্ৰাটো একেলগে আৰু অহা সময়ত মই এনেকৈ ভিডিঅ' আপলোড কৰি থাকিম আপোনালোকে চাব চেনেলটোক আপোনালোকে ছাপোৰ্ট কৰিবগৈ তেতিয়া মোৰো ভাল লাগিবগৈ তেতিয়া আৰু মোৰো প্ৰেৰণা ময়ো পামগৈ যে এনেকৈ আগবাঢ়ি যাবলৈ মানে সাহস এটা থাকেগৈ আৰু এয়া দেখিছে নহয় আমি একদম মাজে মাজে কাৰ্বি আংলঙৰ মাজে মাজে গৈ আছোঁ কিমান ধুনীয়া জেগা হয়গৈ বিৰাট ধুনীয়া ইয়াত বাইক লৈ আহিলে এতিয়া ডিম্পুৱে হাতী বাইক লৈ আহিছিলেতো আৰু বেছি ভাল হৈছিলে কিন্তু মোৰ উপায় নাই মই অকলে যেতিয়া ট্ৰেভেল কৰোঁ সেইকাৰণে তেনেকুৱা সুবিধা কিছুমান নাইগৈ আৰু বাইক চলাবও নাজানো সেইটো এটা সঁচা কথা সেইকাৰণে বাইক চলাব নোৱাৰা কাৰণে এতিয়াই ভাবিছোঁ যে কিমান অসুবিধা হয়গৈ এয়া মই ডিফু আহি পালোঁগৈ আহি পাওঁতে গধূলিয়ে হ'লগৈ এতিয়া সেইকাৰণে মই এখন হোটেল বিচাৰি ফুৰিছোঁগৈ তাৰপৰা বাছৰ মানুহবোৰে কৈছিলে এখন হোটেলৰ কথা মই তালৈ গৈছিলোঁ বাৰু কিন্তু ইমান মানে একদম এইখিনি সময়ত বহুত ফুল পেক হয়গৈ আৰু সেইখনত নোৱাৰিয়ে মানে আৰু দিনতো হয় ন দিনত বেছি ভাল নে ৰাতি বেছি ভাল দিনত মানে দিনত লাইট দিবা নহ'ব সেইটোৱে আৰু ৰাতি আকৌ লাইট চাই ইমান মানে দেখি পাই যাব মেইন কাৰ্বিটো মানে চাব যদি হয় আপোনাৰ দিনত থাকিব লাগিব ন মানে মেইন কথা হ'ল দিনতে মানে যিটো ট্ৰেডিশ্যনেল গেম যে আছে না দিনতে মানে ঘূৰি দিয়ে আৰু ৰাতি মানে একটা
দৰকাৰ নাই মানে কিবা থাকে